নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, চালে চাগে আপোনালোকে। তো আজি অকণমান নদীত বৰশী পাম বুলি ভাবিছোঁ, তাৰে কিছুমান মুহূৰ্ত আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো নদীত যিহেতু শিঙৰা মাছ খুবকৈ ওলাই আছে, গছি মাছ ওলাই আছে, তো আজি অলপমান ময়ো ট্ৰাই কৰি আহোঁ। গতিকে ভিডিঅ'টো চাই থাকক। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু আজি ভিডিঅ'টোত মই ভইচ অভাৰ কৰিম, আৰু ভিডিঅ'টো বহুত দীঘল নহয়। তো ভিডিঅ'টো চাওক, এনজয় কৰক। আৰু আজি নদীত বৰশী বোৱা হ'ব, তাৰ কাৰণে আমি জামলেৰ টোপ বুলি কওঁ আমাৰ ফালে। এইটো আমি বহুত এটা বেলেগ এটা টেকনিকত পাৰি আছোঁ। বহুত জংঘল, ওপৰত খুচি থকা হৈছে, আৰু তলত এখন ত্ৰিপাল পাৰি দিছোঁ, তাতে টোপবোৰ পৰি আছে। অলপ দেৰিকৈ সেই বস্তুখিনি আমি লৈ আহিম। বহুত বেছি টোপ নাই কিন্তু বেহা। আৰু এইপিনে মই তলত সোমাই গৈছোঁ। তলত যিখিনি ওপৰত জংঘল আছিলে, অলপ চেফটিকৈ যাব লগা হৈছে। ওপৰত মইনৰ কাটাও আছিলে বহুতখিনি। তো তলত ত্ৰিপালখনত মই টোপখিনি গৈ পেলাই এটা জেগাত ৰাখি দিলোঁ। তাৰপিছত এটা গছ কাটিলোঁ, গছটো কাটি পেলাই এনেকৈ এটা বাঁহ আছিলে তাতেও, সেইখিনিও আমি ধুনীয়াকৈ আজৰি কৰি এখন কলপাতত দি দিলোঁ। আৰু এতিয়া কলপাতখন আমি খন্তেক সময়ৰ কাৰণে ৰ'দত থৈ দিছোঁ। যিখিনি জিঅ'ত পৰুৱা আছে সেইখিনি ওলাই যাব, আৰু ডিমাখিনি তাত এক্সট্ৰাকৈ ৰৈ যাব, আৰু তাৰপিছত আমি ভৰাই ল'ম। তাৰপিছতে আহি পালোঁ আমাৰ এই লোকেশ্যনটো। আমি আহি থিয় হ'লোঁ ইয়াতে। তাৰপিছত আমাৰ পেহা গ'ল এটা ছাইডত বৰশী বাবলৈ, আৰু মই গ'লোঁ এটা ছাইডত বৰশী বাবলৈ। লাহে লাহে ধৈৰ্য ধৰি পেলাই এনেকৈ বৰশী বাই থাকিলোঁ, সময়ো গৈ থাকিল। তাৰপাছতে আমি 2-4টা মাছ পাই থাকিলোঁ বাৰু। আৰু লাহে লাহে গধূল হৈ গ'ল, বাদুলি ওলাই গৈছে। তেতিয়ালৈকে আমি বৰশী বাইয়ে আছিলোঁ নদীত, কাৰণ মাছৰ নিচাটো এটা বেলেগ। যেতিয়া মাছ আহি থাকে তেতিয়া বৰশী এৰিবলৈ ইচ্ছাই নাযায়। চ' যিমানখিনি সময়লৈকে পালোঁ সিমানখিনি আমি বালোঁ। লগতে আমাৰ ডিমাখিনি যিমানখিনি আছিলে, পৰুৱাৰ টোপখিনি, সেইখিনি আমি শেষ কৰি আহিলোঁ গোটেইখিনি। তাৰপিছতে এনেকৈ মই ৰাতি ফ্লাছটো জ্বলাই পেলাই, গধূল হ'ল, তাতে মই এটা শ্বট এটা ল'লোঁ, ভিডিঅ'ৰ শ্বট এটা। তাৰপিছত আকৌ ঘৰলৈ উভতি আহিলোঁ, আৰু মাছ পালোঁ আমি কিমানখিনি আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আমি মাছ এইখিনি শেষত কি হ'ল, ডিমাখিনি ৰৈছিলে, সেইখিনি মই ভাবিলোঁ যে মাছকে খাবলৈ দিওঁ পেলাই দিয়াতকৈ। তো এনেকৈ পানীত এৰি দি দিছোঁ মই। আৰু এতিয়া চানা মাছবিলাক আহি পেলাই বৰ ধুনীয়াকৈ খাব আহিছে, কিন্তু ভিডিঅ'ত মোৰ সিমান এটা ভালদৰে কেপচাৰ নহ'ল বাৰু। যিকোনো হওক, তাৰপিছতে ঘৰলৈকে আহিলোঁ। এইকেইডালমান গছি পালোঁ, আৰু ডাঙৰ ডাঙৰ শিঙৰা মাছ কেইটামান পালোঁ। এইকেইটা মাছ একচুৱেলি খাবলৈ বহুত ভাল হয়। লগতে এটা কাকৰ আনিছোঁ, কাকৰ কাকৰা, আমি কাকৰা বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। লগতে এটা চাইনিজ পুঠি পাইছিলোঁ, আমি এইটো চাইনিজ পুঠি বুলি কওঁ, কিছুমানে পকা পুঠি বুলিও কয়। জেগাভেদে নামটো বেলেগ বেলেগ হয় বাৰু। এনেকৈ আমি ঘৰলৈ আহিলোঁ, মাছখিনি চাফা কৰিলোঁ। মাছ চাছ চাফা কৰি পেলাই এটা বেড নিউজ হৈ গ'ল। আজিৰ পৰা 3 মাহমান আগতে মই চেণ্ডেল এযোৰ লৈছিলোঁ। বেছি দিন নগ'লে এইবাৰ চেণ্ডেলযোৰা মোৰ বৰশী বাই থাকোঁতে টোটেলি ছিঙি গ'ল। চ' এইটো এটা মোৰ লগত ঘটি গ'ল কিবা এটা। যিকোনো হওক, তো ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিলৈ বাই বাই।